हेलो फ्रेंड्स মোক দুজন মানে কমেন্ট কৰিছিল যে মই তো মোবাইলৰে ভিডিঅ' বনাওঁ তো মোৰ ভিডিঅ'ত ষ্টেবিলাইজেশ্যন মানে ভিডিঅ'টো নলৰে সো সেইটোৰ কাৰণে মোক সুধিছিল তো মই আজি ভিডিঅ' বনাই দিম বুলি ভাবিছোঁ তো চাই থাকক ভিডিঅ'টো বনাই দিম কেনেকৈ মই ষ্টেবিলাইজেশ্যনটো ভিডিঅ'ত বনাওঁ তো চাওক এই ভিডিঅ'টো চাওক আপোনালোকে কি ধুনীয়া ষ্টেবল হৈ আছে মই পাহাৰৰ ওপৰৰ পৰা নামি আছোঁ কেনেকৈ বনাই ভিডিঅ'টো মই আজি আপোনালোকক দেখুৱাই দিম তো ভিডিঅ'টো চাই থাকক তলৰ ভিডিঅ'ৰ ষ্টেপটো কি ধুনীয়া ষ্টেবল আছে আৰু ওপৰটো চাওক মানে কি মানে কেনেকুৱা ভিডিঅ' ওপৰটো তলৰটো কি ধুনীয়া ষ্টেবল আছে তো দেখুৱাই আছোঁ কেনেকৈ কৰে চাই থাকক ভিডিঅ'টো একদম লাষ্টলৈকে চাব আৰু লাইকটো কৰি আপুনি যদি ষ্টেবিলাইজেশ্যন অন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ এটা এপছৰ প্ৰয়োজন হ'ব এপছটো হ'ল গুগল ফটোজ আপোনাৰ যদি এণ্ড্ৰইড মোবাইল তেনেহ'লে আপোনাৰ অলৰেডি আছে এপছটো আপুনি গুগল ফটোজত যাওক মই আহিছোঁ তাৰপিছত আপোনাৰ যিমান ফটো ভিডিঅ' সকলো ইয়াতে আহিব আৰু আপুনি কোনটো ভিডিঅ' ষ্টেবিলাইজেশ্যন কৰিব সেইটো ভিডিঅ'ত ক্লিক কৰক তাৰ তলত পাহাৰৰ পৰা নামি আছোঁ এইটো ভিডিঅ' মই কৰিম তাৰ তলত ওলাব শ্বেয়াৰ এডিট ডিলেট তাৰে এডিটত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ এডিট হৈ আছে এতিয়া ইয়াতে ওলাইছে ভিডিঅ'টো কিমান দূৰ আপুনি ৰাখিব সেইটো মই বাৰু পূৰা কৰি দিছোঁ আৰু তাৰ তলত এইটো সাউণ্ড তাৰ তলত যিটো ফ্ৰেম ফটো ফ্ৰেমৰ নিচিনাকৈ ওলাইছে এইটোত ক্লিক কৰি দিব আপোনাৰ অলপ সময় লোডিং কৰিব মই ভিডিঅ'টো আগুৱাই দিছোঁ স্পীড কৰি দিছোঁ এতিয়া হৈ গ'ল এতিয়া আপুনি ভিডিঅ'টোত ক্লিক কৰি চাব পাৰে তাৰ তলত এতিয়া ভিডিঅ'টো আমি ছেভ কৰিব লাগিব তলত অপশ্যন আছে আৰু কেনচেল ছেভ কপি আপুনি ছেভ কপিত মাৰি দিয়ক অলপ সময় লোডিং কৰিব আৰু আপোনাৰ মেমৰিত বা ফোন মেমৰিত যাই পাব এই ভিডিঅ'টো ছেভ হ'ব তো এইখিনিয়ে বেছি টান নহয় আপুনি কৰিব পাৰে ধুনীয়া ষ্টেবলৰ ভিডিঅ' বৰ্তমান পাহাৰৰ পৰা নামি আছোঁ তো হৈ গ'ল ছেভ গেলাৰীত চাওক এনেকৈ মই ভিডিঅ'বোৰ ষ্টেবল কৰোঁ যদি ভাল লাগিছে লাইকটো কৰি দিয়ক আৰু